আমি এতিয়া আহি আছো কি কৰিব যাম বোলে গছ কাটিবৰ কাৰণে আমাৰ দাদাজনে পুৰা মেচিন লৈ গৈ আছে আৰু কান্ধত আমাৰ মেচিনৰ মানুহ আহি আছে গৈ আছো আৰু পামগৈ বেছি সময় নাই আমি গৈ আছো এতিয়া আজি ৰাতিপুৱা ওলাই আহিলো কাটিব হাই বুলি হাই ক'ত দেখা যাবনে ভিতৰত অ' মংকি চাহ গৈ নে বান্ধি দিনে নালাগে ধৰিব কিন্তু মই লগুণ ডালো টানিছে এসময় মোবাইলে চোবাইলে ধৰিব আকৌ ভাল নালাগিব নহয় গম পাই থওঁ সাগৰখন দেখুৱাব বোলো আপোনালোকক অলপ এখন আৰৱ সাগৰ দেই কাহানিও অহা নাছিলোঁ ফাৰ্ষ্ট আহিছোঁ আৰু চালক আপোনালোকে আমাৰ এতিয়া গছ কটা আৰম্ভ হৈ গৈছে আমাৰ দাদাজনে কাটি আছে এতিয়া গছ গাতে পেলাই দিছে মেচিনে কাটিব আৰু অলপ পাছত আছে অলপ সময় আছে সেইটো মেচিনটো লাইন লগাই দিব তাৰপৰা গছ কাটিব কোনখন মানুহ পৰা আনিম এতিয়া য'ত অ' তাৰ পৰা দোকানৰ পৰা মই গৈ আছোঁ এতিয়া আকৌ দা এখন লাগে বোলে ডাঙৰ দা সৰুৰে কাটিব নোৱাৰে পাছতহে মানে মেচিন লগাই ল'ব হ'ব দিয়ক লগ পাই আছোঁ গাইজ যিজন দাদাই মানে গছজোপা কাটি আছে দা এখন মানে লগা হ'ল মানে এয়া আনিব গ'লোঁ এতিয়া এখন বিখ্যাত দাখন লৈ গৈ আছোঁ এতিয়া তেওঁ ওচৰলৈ মই মোবাইলটো কি সেনেকৈ লৈ ফুৰিছোঁ এতিয়াহে লৈছোঁ দাদাজনে গছ কাটি আছে ইমান ধুনীয়া প্লেচ এটাত আছোঁ আজি বহুত ভাল লাগিছে মানে দেখিছেনে কাগজ মই গছজোপা আধা আধি কাটি আছে বাৰু মই চাৰিবাৰ মানে দেখুৱাইছোঁ বেকগ্ৰাউণ্ডটো অলপ আপোনালোকৰ এই গোটেইখন সাগৰে মানে গোটেইখন সাগৰ হয়
পজিশ্যনটো কৰি ল অঁ আধা কাটি আছে এতিয়া লাষ্টত শেষ কাটিব এতিয়া এইটো মানে পেট্ৰলে চলে দিয়ক ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল পাইছে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব দেই আপোনালোকে অলপ দেখুৱাব বিচাৰিলোঁ আৰু নতুন বস্তু এটা কেনেকৈ কাটে কিছুমানৰ মানে পুৰণা হ'ব পাৰে কিন্তু হ'লেও মানে অলপ দেখুৱালোঁ আৰু বাই বাই